বন্দে পুৰুষোত্তমম বন্দে পুৰুষোত্তমম বন্দে পুৰুষোত্তমম। সকলো দাদা মালৈ জয় গুৰু নিবেদন কৰিলোঁ। গুজৰাটৰ বদোদৰা সৎসংগ মন্দিৰত সংঘটিত এক অলৌকিক অভূতপূৰ্ব আৰু বাস্তৱ ঘটনা সকলোৱে এবাৰ শুনিব। এজন অদীক্ষিত নাস্তিক ঠিকাদাৰে পালে ঠাকুৰৰ দৰ্শন। 2025 বৰ্ষৰ 13 ছেপ্টেম্বৰ ঠিকাদাৰে লেবাৰৰ সৈতে মন্দিৰ মেৰামতিৰ কামত ব্যস্ত আছিল। হঠাৎ বগা ধুতি আৰু কেৱল এডাল লগুণ পৰিধান কৰা বৃদ্ধ ব্যক্তি এজন আহি তেওঁৰ পৰা নেমু চৰবত বিচাৰিলে। ঠিকাদাৰজনে বিনম্ৰভাৱে উত্তৰ দিলে, এইটো যদি মোৰ ঘৰ হ'লহেঁতেন তেন্তে আপোনাক নিশ্চয় খুৱাই দিলোহেঁতেন। তথাপিও যদি আপুনি কয় মই দোকানৰ পৰা লেমন ছ'ডা আনি দিব পাৰোঁ। বৃদ্ধজনে হ'ব বুলি কোৱাত তেওঁ দোকানলৈ গৈ লেমন ছ'ডা আনি চকীত বহুৱাই খোৱালে। বৃদ্ধজনে প্ৰায় আধা ঘণ্টালৈ মন্দিৰৰ কামবোৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলে। বিদায় লোৱাৰ আগতে তেওঁ ক'লে, কামবোৰ বহুত ভাল হৈছে, কিন্তু কামৰ অধিক পইচা নলবি আৰু তোৰ অধিকাৰৰ পৰা কমো নলবি। এইবুলি তেওঁ গুচি গ'ল। সেই ৰাতি মন্দিৰত কাম কৰা এগৰাকী মহিলাই ঠিকাদাৰক ফোন কৰি ক'লে, মোৰ স্থবিৰতিৰ পইচা জেবৰ পৰাই নোহোৱা হ'ল, এতিয়া ভিক্ষা কৰি পইচা গোটাব লাগিব। ঠিকাদাৰজনে তাইক ভিক্ষা নকৰিবলৈ ক'লে আৰু নিজৰ জেবৰ পৰা 100 টকা দিলে, যদিও কেৱল 70-80 টকাহে হেৰাইছিল। ঠিক পিছদিনাই ঠিকাদাৰজনে মন্দিৰত সৎসংগ চলি থাকোঁতে সেই বৃদ্ধ ব্যক্তিজনৰ ফটো দেখা পায়। তেওঁ আচৰিত হৈ ভাবিলে, যাক মই কালি চকীত বহুৱাই লেমন ছ'ডা খোৱালোঁ, তেওঁৰ ফটো ইয়াত কেনেকৈ? কাক ক'ম? কোনে শুনিব মোৰ কথা আৰু মানি ল'বনে কোনোবাই? তেওঁৰ অন্তৰত এটা গভীৰ অনুভৱ জাগে, এইটো কেৱল কাকতীয়া নহয়, এক অলৌকিক ঘটনা। কাৰণ মন্দিৰৰ কাম হাতত লোৱাৰ পিছত তেওঁৰ ব্যৱসায় ভাল চলিছে আৰু কামৰ পিছত কাম পাই আছে। 2 মাহৰ পাছত 10 নৱেম্বৰ 2025 তাৰিখে যেতিয়া মন্দিৰৰ কাম সম্পূৰ্ণ হয়, ঠিকাদাৰজনে চেয়াৰমেনৰ ঘৰলৈ পইচাৰ হিচাপ কৰিবলৈ আহে আৰু তেতিয়াহে তেওঁ সেই দিনৰ ঘটনা বৰ্ণনা কৰে। চেয়াৰমেনজনে প্ৰথমে বিশ্বাস নকৰিলে আৰু সেইদিনা উপস্থিত থকা এগৰাকী মহিলাক মাতি আনি সুধিলে। তাই শ্ৰী শ্ৰী ঠাকুৰৰ ফটো দেখি ক'লে, হয়, এইজনেই সেইদিনা আহিছিল। মন্দিৰৰ দাদাজন আচৰিত হৈ খন্তেক থমকি ৰৈ ক'লে, সেই বৃদ্ধ ব্যক্তিজন পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ আছিল। তেওঁ হৈছে এই জগতৰ মালিক কল্কি ভগৱান, যাক আমি সত্য যুগত ৰাম আৰু দ্বাপৰ যুগত কৃষ্ণ ৰূপত পাইছিলোঁ। এই কথা শুনি ঠিকাদাৰজন প্ৰায় 3-4 ঘণ্টালৈ হতবাক হৈ কঁপি আছিল। এই ঘটনাই আমাক বহু কথাই উপলব্ধি কৰালে, যেনে শ্ৰী শ্ৰী ঠাকুৰ হৈছে বাস্তৱ গুৰু আৰু কল্কি ভগৱান। স্থবিৰতি পইচাত কেৱল ঠাকুৰৰ অধিকাৰ আছে। ঠাকুৰে তেওঁৰ ঘৰ নিজেই নিৰীক্ষণ কৰি সজাই লয়। হৃদয়ত সততা, বিনম্ৰতা আৰু সেৱাভাৱ থাকিলে ঈশ্বৰে নিজেই আহি আশীৰ্বাদ দিয়ে। এজন নাস্তিকৰ জীৱনত ঠাকুৰ দৰ্শনে সকলো সৎসংগীৰ লগতে আচাৰ্যদেৱ শ্ৰী শ্ৰী বাবাইদাকো অভিভূত কৰিছে। বাবাইদাৰ নিৰ্দেশ মৰ্মে চকী আৰু ছ'ডা বটল মিউজিয়ামত ৰখা হৈছে। উল্লেখযোগ্য যে ঠিকাদাৰজনে ঠাকুৰক হুবহু এই ৰূপতেই দৰ্শন পাইছিল। জয় গুৰু।